আসসালামু আলাইকুম রহমতুল্লাহি ওবরাকাতু। দর্শকবৃন্দ, মই আপোনাক আজি বঙালী কিতাপৰ পৰা এটি বশীকৰণ দিব বিচাৰিছোঁ। এইটো হ'ল হাজবেণ্ডক কেনেদৰে আপুনি নিজৰ পক্ষত ৰাখিব সেই সম্পৰ্কিত। মূল কথা কোৱাৰ আগতে এটি কথা কৈ দিওঁ যে চেনেলটোক অৱশ্যই ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টিক লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ইয়াত সমস্ত কথা লিখাই আছে। আপুনি যদি ফজিলত আৰু নিয়ম সম্পৰ্কে ইয়াত পঢ়ে সমস্ত কথা ইয়াতে পাব। আৰু এই কামটো আল্লাহৰ ৰহমতত হৈ যাব। যাৰ কাৰণে কৰিব তেওঁ আপোনাৰ তালৈ গুচি আহিব। সুপ্ৰিয় দৰ্শক বন্ধুসকল, আপুনি পবিত্ৰতা অৱলম্বন কৰি কামটো কৰিব। যদি অপবিত্ৰ অৱস্থাত কৰে তেতিয়াহ'লে আপোনাৰ শৰীৰটো বেয়া হৈ যাব আৰু আপোনাৰ সম্পৰ্কটো আগতকৈ আৰু বেয়া হ'ব। এতিয়া কথা হ'ল, যিহেতুকে আপুনি সম্পৰ্কত মধুৰতা বিচাৰিছে, এইকাৰণে কামটো যেতিয়া কৰিব তেতিয়া হৃদয়ত মধুৰতা ৰাখিব আৰু স্বামী ভক্তি ৰাখিব। তেতিয়াহ'লে আপোনাৰ কামটো 100% সফল হ'ব। কথা হ'ল যে আপুনি যদি নিজে কামটো কৰিব নোৱাৰে তেতিয়াহ'লে কি কৰিব? তেতিয়াহ'লে আমাৰ কণ্টেক্ট নম্বৰ 9365938282 নম্বৰত যোগাযোগ কৰক। তেতিয়াহ'লে আমি আপোনাক সহায় কৰিব পাৰিম ইনশাআল্লাহ।